ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ খবৰ বাৰু বহুত ভালেই। আৰু আজি মই আপোনালোকৰ আগলৈ লৈ আনিছোঁ এটা তিৱা ড্ৰেছৰ কালেকশ্যন। তিৱা ড্ৰেছ কেনেকৈ পিন্ধে, কি কৰে, মোক বহুতেই সুধি আছিলে এটা তিৱা ড্ৰেছৰ ওপৰত ভিডিঅ' বনাবলৈ। সেয়েহে আজি মই তিৱা ড্ৰেছ কেনেকৈ পিন্ধে কি মই তাকেই ভিডিঅ' বনাম। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু প্লিজ সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব। এইখন হৈছে মেখেলা, আমি অসমীয়াতে মেখেলা বুলি কওঁ আৰু তিৱা ভাষাতে এইখন কয় পাকচা। এইখন হৈছে অসমীয়াত ফালা মেখেলা, যিহেতু এখন ফালা আৰু তিৱাৰ ট্ৰেডিশ্যনেলত ফালা মেখেলাই ব্যৱহাৰ কৰা হয়। এতিয়া মই কেনেকৈ পিন্ধাওঁ তাকে দেখুৱাওঁ। এইখন মই প্ৰথমতে ইয়াতেই খুচি ল'ব লাগিব। আপোনালোকে ইয়াতেই সুবিধা অনুযায়ী এনেদৰে এটা চেফটি পিনো মাৰিব পাৰে। যিহেতু মই টানকৈ খুচিছোঁ সেইকাৰণে পিনটো নামাৰোঁ আৰু এইখন এনেদৰে দুভাগ মাজতে কৰি ল'ম। আৰু ইয়াতেই এনেদৰে খুচি ল'ব লাগিব যাতে খুলি নাযায়। নহ'লে আপোনালোকে ইয়াতে এটা চেফটি পিনো মাৰিব পাৰে। মই চেফটি পিন নামাৰোঁ যিহেতু মই টানকৈ মাৰিছোঁ। এইখন ধুনীয়াকৈ ফ্ৰণ্ট আৰু বেক ফিটিং হৈছে। আৰু এইখন হৈছে ফাৰ্ষ্টকাই, ইয়াত তিৱা ভাষাত আমি ফাৰ্ষ্টকাই বুলি কওঁ। খুবেই মৰম লগা অকণমানি এখন। কেনেকৈ পিন্ধে মই তাকেই দেখুৱাওঁ। এখনো ইয়াতে এনেদৰে ধৰি থকা। এনেদৰে মই দুইফাল এনেদৰে কৰি ল'লোঁ। এতিয়া মই ইয়াতে গাঁঠি মাৰিম। আপোনালোকে পিঙো ব্যৱহাৰ কৰিব পাৰে, নহ'লে এনেদৰে ইয়াতে লাটকান কেইটা আছে সেইকেইটা দি ধুনীয়াকৈ গাঁঠিও মাৰিব পাৰে। ইয়াতে লাটকান কেইটা মই এনেদৰে গাঁঠি মাৰি দিম। এতিয়া মই এনেদৰে এটা গাঁঠি দিলোঁ আৰু এতিয়া মই মাজৰ ভাগত গাঁঠি মাৰি দিম। এয়া মোৰ ফাৰ্ষ্টকাইৰ পৰা ৰেডি পিন্ধা। বহুত ধুনীয়া লাগে ট্ৰেডিশ্যনেলৰ কালাৰটো। আৰু এইখন হৈছে নাৰা। এইখনো খুবেই অকণমানি, বহুত ধুনীয়া দীঘলীয়াকৈ। এখন তিৱা ভাষাত নাৰা বুলি কয়। আৰু নাৰাখন পিন্ধে চাওক পিছফালে পিন্ধে। নাৰাখন পিন্ধোতে আপোনালোকে সদায় মন কৰিব এই পিছফালৰ ফুলটো যোনখিনি মাজত থাকে এইখিনি আমি কঁকালৰ তলত দিব লাগিব। ইয়াতে আপোনালোকে নিজৰ সুবিধা অনুযায়ী দুটা টানকৈ পিং মাৰিব লাগিব। মই ইয়াতে পিং দুটা টানকৈ মাৰি ল'ম যাতে লুজ হৈ নাযায়, আৰু লুজ হ'লে ভাল নালাগে পিন্ধিবলৈ। ইয়াতে এটা মাৰিলোঁ আৰু ইয়াতে এটা মাৰি দিম মই এতিয়া পিন। এনেদৰে মই দুই ধৰণে পিন মাৰি দিলোঁ। এতিয়া দুইখিনি এনেদৰে আনিব লাগিব। দুই ভাগ মাজতে কৰি ল'লোঁ মই এনেদৰে। এইফালৰ ভাগটো এইফালে আৰু এইফালৰ ভাগটো এইফালে টানকৈ নিব লাগিব। টানকৈ নি এনেদৰে মাজতে বেকা কৰি দিব লাগিব। তাৰপিছত এতিয়া আকৌ এইখিনি ধৰাচোন আৰু পিছফালে এনেদৰে নি এই ফুলটোত পৰিব লাগিব। আৰু ইয়াতে এটা টানকৈ পিন মাৰি দিওঁ। আৰু এইফালৰ ফাঁচটো যোনখিনি আছে এইখিনিও পিছফালে এনেদৰে এটা টানকৈ পিন মাৰিব লাগিব। দেখিছেনে? এয়া আমাৰ ফাইনেল লুক পুৰা হৈ গ'ল। এইখন হৈছে ফাৰ্ষ্টকাই আৰু এখন মাজৰখন হৈছে নাৰা আৰু এইখন হৈছে পাকচা বুলি কয়। বহুত ধুনীয়া লাগিছে দেখিবলৈ। এনেও ছোৱালীজনীও বহুত ধুনীয়া বাৰু দেখাত। চাওঁ পিছফালে এইখিনি হৈছে বেক চাইড, বহুত ধুনীয়া। আৰু ফ্ৰণ্ট চাইড হৈছে এইখিনি। আৰু এতিয়া পিন্ধাম মই এখন হৈছে জস্কাই।
জস্কাইখন এনেধৰণৰ বহুত দীঘল খাৰীৰ দৰে। এখন হৈছে আমি তিৱা ভাষাত জস্কাই বুলি কওঁ। এতিয়া জস্কাইখন কেনেকৈ পিন্ধিব লাগে, জস্কাইখন প্ৰথমতে আমি এটা ভাগ এনেদৰে ইয়াতে এটা পিন মাৰি ল'ম, চেফটি পিন। আপোনালোকে ব্লাউজৰ লগতো পিন্ধিব পাৰে, কিন্তু মই ইয়াতে টপৰ লগত পিন্ধাইছোঁ। ইয়াতে এনেধৰণৰ এটা পিন মাৰিব। পিন মাৰিলোঁ। পিন মৰাৰ পিছত এনেদৰে এই ভাঁজটো আনি ইয়াতে এটা পিন মাৰিব লাগিব। তেতিয়া ধুনীয়া নিজৰ কমফৰ্টেবল হৈ টান উঠিব। এনেদৰে এটা পিন মাৰিব লাগিব। ইয়াত এটা মাৰিলোঁ আৰু এটা মাৰিলোঁ ইয়াতেই। এতিয়া এই ভাগখিনি ইয়াতে আমি এটা চেফটি পিন মাৰিলোঁ আৰু পিছফালে এটা এনেদৰে চেফটি পিন মাৰিলোঁ। এতিয়া আমি প্ৰথমতে মেৰিয়াই ল'ব লাগিব। পিছফালৰখন আমি আগফালে আনি ল'লোঁ মেৰিয়াই, আৰু মাজৰ ভাগ এনেদৰে খুচি ল'ব লাগিব। এতিয়া যিহেতু এখন বহুত দীঘল আৰু এইখিনি এনেদৰে মাজতে ভাগ কৰি এনেদৰে এইখিনি খুচি ল'ব লাগিব। এয়া হৈছে আমাৰ জচফাই ট্ৰেডিশ্যনেল তিৱাৰ, বহুত ধুনীয়া, একদম কালাৰফুল হয়। এয়া হৈছে আমাৰ তিৱাৰ ট্ৰেডিশ্যনেল জচফাই। ভিডিঅ'টো ইমানেই আছিলে, পুৰা ট্ৰেডিশ্যনেল লুক এটা দিলোঁ। বহুতে সুধি আছিলে, সেইকাৰণে পিন্ধাই দিলোঁ। এয়া হৈছে মোৰ মডেলগৰাকী। হাই, আৰু ভিডিঅ'টো সকলোৱে চাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতেই শেষ কৰোঁ। এটা বেলেগ ভিডিঅ'ত লগ পাম, তেনেহ'লে বাই বাই।